নিৰ্বাচনী ঘোষণাপত্ৰত আমি বড়ো শান্তি চুক্তিৰ 100% ৰূপায়ণ, বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ ৰাইজৰ বাবে সম অধিকাৰ, ভূমিৰ অধিকাৰ আৰু নিৰ্বাচন আৰু গণতন্ত্ৰৰ জৰিয়তে VCDCৰ নতুন ব্যৱস্থা আৰম্ভ কৰাৰ বিষয়ে আমি উল্লেখ কৰিছোঁ। BTC এটা নদী মাতৃক অঞ্চল। অজস্ৰ নৈ আৰু উপনয়ে BTC ৰাইজৰ মাজত যোগাযোগৰ ব্যৱস্থাটোত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। BTC নদী আৰু উপনদীসমূহক দলঙেৰে সংযোগ কৰাৰ বাবেও আমি এখন বিস্তৃত আঁচনি আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত আমি প্ৰকাশ কৰিছোঁ। বড়োলেণ্ডৰ প্ৰতিটো মহকুমাতে উচ্চতৰ শিক্ষা অনুষ্ঠান স্থাপন আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ যি সংস্কৃতি তাক জীৱন্ত কৰি ৰখাৰ প্ৰতিশ্ৰুতিও আমি আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত প্ৰকাশ কৰিছোঁ। বড়োলেণ্ডৰ 5 লাখ মহিলালৈ অৰুণোদয়, 5 লাখ মহিলালৈ গেছৰ ৰাজসাহায্য, 5 লাখ মহিলালৈ মহিলা উদ্যমিতা আঁচনিকে ধৰি নাৰী সবলীকৰণৰ কেইবাটাও দিশ আমি নিৰ্বাচনী ঘোষণাপত্ৰত উল্লেখ কৰিছোঁ। মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত এক শক্তিশালী দল হিচাপে আত্মপ্ৰকাশ কৰিব আৰু BTRৰ ৰাজনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব।